প্ৰাচীন কালত সত্যৱত নামৰ এজন ধৰ্মপৰায়ণ ৰজা আছিল। এই সত্যৱত হ'ল হৰিশ্চন্দ্ৰৰ পিতৃ তথা শ্ৰীৰামৰ পূৰ্বজ। আপোনালোকে হয়তো সত্যবাদী ৰজা হৰিশ্চন্দ্ৰই বিশ্বামিত্ৰক ৰাজ্য দানলৈ দি পিছলৈ চাণ্ডাল হোৱাৰ কাহিনী নিশ্চয় শুনিছে, কিন্তু আপোনালোকে হয়তো নাজানে হৰিশ্চন্দ্ৰৰ পিতৃ সত্যৱতোক চাণ্ডাল ত্ৰিশংকু হ'ব লগা হৈছিল। আজি আমি এই ত্ৰিশংকুৰ স্বৰ্গযাত্ৰা তথা নাৰিকলৰ উৎপত্তিৰ কাহিনীটোকে ৰোমন্থন কৰিম। অযোধ্যাৰ ৰজা সত্যৱত বৃদ্ধ হৈ অহাত তেওঁৰ স্বৰ্গপ্ৰাপ্তিৰ ইচ্ছা হ'ল, কিন্তু সত্যৱতে নিজ নশ্বৰ দেহৰ মোহ ত্যাগ কৰিব নোৱাৰিলে। সেয়েহে তেওঁ সুশৰীৰে স্বৰ্গলৈ যোৱাৰ মাৰ্গ বিচাৰিব ধৰিলে। সেইমতে তেওঁ নিজ পুত্ৰ হৰিশ্চন্দ্ৰক ৰাজ্যভাৰ অৰ্পণ কৰি নিজ ইচ্ছাৰ পূৰ্তিৰ হকে গুৰু বশিষ্ঠৰ ওচৰ পালেগৈ। তেওঁ বশিষ্ঠক সুশৰীৰে স্বৰ্গপ্ৰাপ্তিৰ কাৰণে এক যজ্ঞ আয়োজিত কৰিবলৈ অনুৰোধ কৰিলে, কিন্তু বশিষ্ঠই সৃষ্টিৰ নিয়মৰ বিপৰীত এই কাম কৰিবলৈ মান্তি নহ'ল। বশিষ্ঠ মান্তি নোহোৱাত সত্যৱত বশিষ্ঠৰ জ্যেষ্ঠ পুত্ৰ শক্তিৰ ওচৰ পালেগৈ। তেওঁ শক্তিৰ আগত নিজ ইচ্ছাৰ কথা ক'লে আৰু তেওঁ শক্তিক ধনৰ প্ৰলোভন দিবলৈ চেষ্টা কৰিলে। শক্তিয়ে যেতিয়া গম পালে যে তেওঁৰ পিতৃয়ে ইতিমধ্যেই ৰজাক এই অপকৰ্ম কৰিবৰ বাবে অসন্মতি প্ৰকাশ কৰিছে, তথাপিও সত্যৱতে তেওঁক ধনেৰে কিনাৰ প্ৰয়াস কৰাত খঙত শক্তিয়ে সত্যৱতক চাণ্ডাল হোৱাৰ অভিশাপ দিলে। লগে লগে সত্যৱতৰ ৰূপ ৰং চাণ্ডালৰ দৰে হৈ পৰিল। তেতিয়াৰে পৰা তেওঁৰ নাম হ'ল ত্ৰিশংকু। ইমানবোৰ হোৱাৰ পিছতো ত্ৰিশংকু নাচুৰ বান্দা। তেওঁ যিকোনো প্ৰকাৰে সুশৰীৰে স্বৰ্গ যাব বিচাৰে। সেইমতে ত্ৰিশংকু বিশ্বামিত্ৰৰ ওচৰ পালেগৈ। বিশ্বামিত্ৰ আছিল বশিষ্ঠৰ প্ৰতিদ্বন্দ্বী। বিশ্বামিত্ৰই ত্ৰিশংকুক সহায় কৰিবলৈ প্ৰতিশ্ৰুতি দিলে। সেইমতে বিশ্বামিত্ৰই এক ডাঙৰ যজ্ঞৰ আয়োজন কৰিলে আৰু বনৰ সকলো ঋষিক সেই যজ্ঞলৈ নিমন্ত্ৰণ দিলে। সকলো ঋষিমুনিয়েই যজ্ঞৰ নিমন্ত্ৰণ গ্ৰহণ কৰিলে, কিন্তু বশিষ্ঠৰ পুত্ৰসকল নাহিল। তেতিয়া বিশ্বামিত্ৰই খঙত বশিষ্ঠৰ পুত্ৰসকলক যমলোক প্ৰাপ্তিৰ অভিশাপ দিলে। আন আন ঋষিসকলৰ উপস্থিতিত যজ্ঞ সম্পন্ন হ'ল, কিন্তু যজ্ঞৰ আহুতি গ্ৰহণ কৰিবলৈ কোনো দেৱতাই নাহিল। যি যজ্ঞত পুৰোহিত ক্ষত্ৰিয় আৰু যজ্ঞৰ আবাহক এজন চাণ্ডাল, সেই যজ্ঞৰ আহুতি কোনো দেৱতাই গ্ৰহণ নকৰে বুলি ক'লে। তেতিয়া বিশ্বামিত্ৰই ত্ৰিশংকুক সুশৰীৰে স্বৰ্গলৈ পঠাবলৈ নিজ তপোবলেৰে এক পথৰ নিৰ্মাণ কৰিলে। বিশ্বামিত্ৰৰ তপোবলত ত্ৰিশংকু ধীৰে ধীৰে ওপৰলৈ উঠিব ধৰিলে। তেওঁ স্বৰ্গ পালেগৈ, কিন্তু দেৱতাৰ ৰজা ইন্দ্ৰই এক চাণ্ডালক তাকো সুশৰীৰে স্বৰ্গত কেতিয়াও প্ৰৱেশ কৰিব দিয়া নহয় বুলি কৈ স্বৰ্গৰ পৰা ত্ৰিশংকুক ঠেলি দিলে। ত্ৰিশংকু ওলটাকৈ তলমূৰ কৰি সৰি পৰিবলৈ ধৰিলে। তেওঁ বিশ্বামিত্ৰক আবাহন কৰিলে। বিশ্বামিত্ৰই নিজ তপোবলেৰে ত্ৰিশংকুক মাজতে ওলমাই ৰাখিলে। ত্ৰিশংকু স্বৰ্গ আৰু মৰ্ত্যৰ মাজত ওলমি থাকিল। স্বৰ্গৰ ৰজা ইন্দ্ৰৰ এই কাৰ্যত খঙত বিশ্বামিত্ৰই ত্ৰিশংকুৰ কাৰণে এক নতুন স্বৰ্গৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। সেইমতে তেওঁ যজ্ঞ কৰি নিজ তপোবলেৰে এক নতুন স্বৰ্গৰ নিৰ্মাণ কৰিলে। তাৰপিছত তেওঁ ত্ৰিশংকুক ইন্দ্ৰ বনোৱাৰ সিদ্ধান্ত ল'লে। সেই দেখি দেৱতাসকল ভয়ভীত হৈ বিশ্বামিত্ৰৰ আগত উপস্থিত হ'ল। তেওঁলোকে বিশ্বামিত্ৰক প্ৰাৰ্থনা কৰিলে যে যদি ত্ৰিশংকুক ইন্দ্ৰ বনাই দিয়া হয় তেতিয়া সৃষ্টি অসন্তুলিত হৈ পৰিব। তেতিয়া বিশ্বামিত্ৰই ক'লে, মই বচনবদ্ধ। মই ত্ৰিশংকুক সুশৰীৰে স্বৰ্গ লাভৰ আশীৰ্বাদ প্ৰদান কৰিছোঁ। সেয়েহে মই মোৰ কথা ৰাখিবলৈ ইতিমধ্যেই এখন নতুন স্বৰ্গৰ নিৰ্মাণ কৰিছোঁ। যেতিয়া স্বৰ্গ আছে তেন্তে ইন্দ্ৰ থাকিবই।
তেতিয়া দেৱতাসকলে ত্ৰিশংকুক ইন্দ্ৰ নহয় বৰঞ্চ ত্ৰিশংকু স্বৰ্গৰ অধিপতি বনোৱাৰ প্ৰস্তাৱ ৰাখিলে। তেওঁলোকে এই নতুন স্বৰ্গক মানি ল'লে আৰু মৃত্যু পৰ্যন্ত ত্ৰিশংকুৱে এই স্বৰ্গক ভোগ কৰিব পাৰিব বুলি ক'লে। তেতিয়া বিশ্বামিত্ৰই ত্ৰিশংকুৰ স্বৰ্গক স্থাপিত কৰিবলৈ এক খুঁটাৰ সৃষ্টি কৰিলে। এই খুঁটাটোৱে স্বৰ্গ আৰু মৰ্ত্যৰ মাজৰ নতুন স্বৰ্গখনৰ ভাৰ গ্ৰহণ কৰি সমতা ৰক্ষা কৰিলে। এইদৰেই বিশ্বামিত্ৰই বশিষ্ঠ আৰু ইন্দ্ৰক নিচা দেখুৱাবলৈ এখন নতুন স্বৰ্গৰ নিৰ্মাণ কৰিছিল। ত্ৰিশংকুৰ মৃত্যুৰ পাছত তেওঁৰ শিৰটো নাৰিকল আৰু ত্ৰিশংকু স্বৰ্গৰ খুঁটাটো নাৰিকল গছলৈ পৰিৱৰ্তিত হৈছিল। ৰজা সত্যৱত ধৰ্মপৰায়ণ আছিল। মৃত্যুৰ পাছত এনেও তেওঁ স্বৰ্গ লাভ কৰিলেহেঁতেন, কিন্তু সুশৰীৰে স্বৰ্গ যোৱাৰ হঠৰ কাৰণতেই তেওঁ জীৱন্তে ত্ৰিশংকু স্বৰ্গৰ ৰজা হ'ল আৰু মৃত্যুৰ লগে লগে তেওঁ নৰক লাভ কৰিলে। এইদৰেই ৰজা ত্ৰিশংকু নাৰিকললৈ পৰিৱৰ্তিত হৈছিল। তেতিয়াৰে পৰা নাৰিকলক ধাৰ্মিক কাৰ্যসমূহত ব্যৱহাৰ কৰা হয়। ই হ'ল স্বৰ্গৰাজ। ইয়াৰ আন এক নাম হ'ল শ্ৰীফল। ত্ৰিশংকু ৰূপী হঠ, অভিমান আৰু মোহমায়াক ত্যাগ কৰি ঈশ্বৰৰ ওচৰত নিজকে সমৰ্পণ কৰিবলৈ মন্দিৰসমূহত নাৰিকল ভঙা হয়। আশা কৰোঁ আপোনালোকে আজিৰ খণ্ডটি চাই ভাল পালে। ইয়াৰ পাছত বিশ্বামিত্ৰ তপস্যা কৰিবলৈ গ'ল, কিন্তু বিশ্বামিত্ৰলৈ ইন্দ্ৰৰ ভয় হ'ল। ইন্দ্ৰই ভাবিলে যদি বিশ্বামিত্ৰই বৰদানত ইন্দ্ৰ হোৱাৰ আশীৰ্বাদ মাগি লয় তেতিয়া কি হ'ব। সেয়েহে তেওঁ বিশ্বামিত্ৰৰ তপস্যা ভংগ কৰিবলৈ চেষ্টা কৰিলে। ইয়াৰ পাছত বিশ্বামিত্ৰৰ জীৱনত যিটো ঘটনা ঘটিলে তাৰ ফলতে আজি আমি নিজকে ভাৰতবৰ্ষৰ নাগৰিক বুলি ক'বলৈ সক্ষম হৈছোঁ। আমাৰ পৰৱৰ্তী খণ্ডত আমি ভাৰতবৰ্ষৰ নামাকৰণৰ কাহিনীটো আপোনালোকৰ মাজলৈ লৈ আহিম। আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। আপোনাৰ বহুমূলীয়া সময়ৰ বাবে অশেষ ধন্যবাদ।